কিখান গুচাই না গিয়া ওই থাকান কিখান গুচাই না গিয়া Hi friends, welcome to my channel Dorongya World. আৰু আজি আমি উপস্থিত আছো আমাৰ দুৰদুৰীয়া অংগনবাড়ী চেণ্টাৰত। আজি ইয়াতে আমাৰ পোষণ দিৱস অনুষ্ঠিত কৰা হৈছে। আপোনালোকক বাৰু আমি কি কি কৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই যাব। লগতে আমাৰ সকলোকে মচলাৰ পৰা প্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে উপস্থিত হৈছোঁ। আমাৰ ছেপ্টেম্বৰ মাহটো আমাৰ পৰিপুষ্টি দিৱস হিচাপে আমি পালন কৰি আহিছোঁ 2017 চনৰ পৰা। আৰু সেইদৰে আজি আমি এই বছৰৰ 2023 চনতো আমি এই অনুষ্ঠানটি পালন কৰিছোঁ। আজি আমি দুৰ্নীতি অংগনবাড়ী কেন্দ্ৰত এইবাৰ পালন কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে আমাৰ বিভিন্ন কেন্দ্ৰত এই সভাখন অনুষ্ঠিত হৈছিল আৰু ধৰিব বিচাৰিছোঁ। আৰু সেয়ে আমাৰ এই সমবেত অতিথি যাব অলকা চহৰীয়া সংগীবৃন্দ। এতিয়া আমাৰ লগতে অসমৰে ভূমিতে জন্ম যাব ৭০ চনৰ ২ অক্টোবৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখানাতে মোৰ মৰমী জন্ম পালে ICDSে। লখিমপুৰ জিলাৰ ঢকুৱাখানাতে মোৰ মৰমী জন্ম পালে ICDSে। স্বাস্থ্য পৰীক্ষা প্ৰতিষেধক আৰু প্ৰেৰণ সেৱা পৰিপূৰক পুষ্টিষেধক আৰু প্ৰাথমিক শিক্ষা পৰিপুষ্টি আৰু স্বাস্থ্য শিক্ষা মোৰ মৰমী সামৰি ল'লে মহৎসতা সেৱা। পৰিপুষ্টি আৰু স্বাস্থ্য শিক্ষা মোৰ মৰমী সামৰি ল'লে মহৎসতা সেৱা। গৰ্ভৱতী প্ৰসূতি আৰু আছে কিশোৰী সামৰি ল'লে আঁচনিৰ কল্যাণৰ কথা ভাবি ৬ বছৰৰ তলৰ শিশুসকল মোৰ মৰমী সামৰি ল'লে কল্যাণ হওক বুলি। ৬ বছৰৰ তলৰ শিশুসকল মোৰ মৰমী সামৰি ল'লে কল্যাণ হওক বুলি। গৰ্ভৱতী মাতৃক বেজী দিব লাগে আইৰণ ফলিক এচিড টেবলেট লগতে দিব লাগে। ৰক্তহীনতা ধনুষ্টংকাৰ বেমাৰে নধৰে মোৰ মৰমী ভালদৰে ব্যৱহাৰ কৰিলে। ৰক্তহীনতা ধনুষ্টংকাৰ বেমাৰে নধৰে মোৰ মৰমী ভালদৰে ব্যৱহাৰ কৰিলে। ১৯৮৫ চনত প্ৰতিষেধক আঁচনি সাৰ্বজনীন কৰিলে সমগ্ৰ ভাৰততে। আজিৰ শিশুক মাৰাত্মক বেমাৰে মোৰ মৰমী সহজে ধৰিব নোৱাৰে। আজিৰ শিশুক মাৰাত্মক বেমাৰে মোৰ মৰমী সহজে ধৰিব নোৱাৰে। পুৰা হলকা হুপিকা আৰু ধনুষ্টংকাৰ সৰুৱাই পলিঅ' আৰু যক্ষ্মা বেমাৰে শিশুৰ জীৱন কাঢ়ি নিব পাৰে মোৰ মৰমী প্ৰতিষেধক যদি নিদিয়ে। শিশুৰ জীৱন কাঢ়ি নিব পাৰে মোৰ মৰমী প্ৰতিষেধক যদি নিদিয়ে। ৩ৰ পৰা ৬ বছৰৰ শিশুসকলৰ কাৰণে প্ৰাথমিক শিক্ষা দিলে ভৱিষ্যতৰ কথাৰে দেশৰ শিশু
উন্নতিৰ পথত মোৰ মৰমী আগুৱাইছে তুমি জানানে দেশৰ শিশু উন্নতিৰ পথত মোৰ মৰমী আগুৱাইছে তুমি জানানে আহা গাঁৱৰ ৰাইজসকল আহা সকলো ওলাই ICDS আঁচনি আদৰো মৰমেৰে দেশৰ পৰা নিৰ্মূল কৰো শিশুবধ ভাওনা মোৰ মৰমী সজাই তোলো সেউজীয়া ধৰণী দেশৰ পৰা নিৰ্মূল কৰো শিশুবধ ভাওনা মোৰ মৰমী সজাই তোলো সেউজীয়া ধৰণী পূজা খাবা পালেং খাবা আৰু খাবা দৈ বিলাহী গাজৰ খালে সৃষ্টি শক্তি তাই চবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ কথা হবে মন দি শুনিবা কৈৰাম পকা পকা চাল ৰঙা মৰিচা সৰিয়হৰ পাতেও ৰাখে চকুৰ জলতা তাই চবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ কথা হবে মন দি শুনিবা সজিনা পাত ধনিয়া পাত পকাই অমিতা নৰসিংহৰ পাত খাবা পাহৰি নাযাবা ৰাইজ চবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ কথা হবে মন দি শুনিবা কৈৰাম শাক পাচলি যিমান ৰান্ধা আগতে ধুই ল'বা ঢাকোন দি ৰান্ধিলেহে সকলো পুষ্টি পাবা তাই চবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ কথা হবে মন দি শুনিবা দৃষ্টিশক্তি অবিহনে দিনতে আন্ধাৰ দেহাতি ভালে নাথাকিলে জীৱনটো আন্ধাৰ তাই চবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ সহজতে পোৱা নিজে তুলি টানি নিজে যেতিয়া আমি খেতি কৰি খোৱা খাব লাগে আৰু আমি গোটেইখিনি বস্তু হিচাপত উলিয়াব লাগে প্ৰত্যেকটো বস্তু আমি কি কি পুষ্টিৰ কাৰণে লাগে আমাক তাৰে বিষয়ে এই মাহটো আমি পালন কৰোঁ আমাৰ এই পাঁচটা আমাৰ এই গাঁৱৰ মানুহে সহায়িকা কৰ্মী আৰু আশা কৰ্মী এএনএম বাইদেউ তেওঁলোকে সময়ে সময়ে যে গৃহস্থকো বুজায় আৰু সময়ে সময়ে তেওঁক খাদ্য পাতি যোগান ধৰে আমাৰ অংগনবাড়ীৰ ফালৰ পৰাও খাদ্য পাতি যোগান ধৰে গতিকে তেওঁ যেতিয়া সম্পূৰ্ণভাৱে শিশুটো ধুনীয়াকৈ জন্ম দিয়াৰ পিছত তেওঁ তাৰমানে 6 মাহ সম্পূৰ্ণ তাৰমানে মাকৰ গাখীৰ খুৱাব লাগে আৰু জন্ম পোৱাৰ পিছত 1 ঘণ্টাৰ ভিতৰত 30 গ্ৰাম এই মাকৰ সেই আহাৰটো খুৱাব লাগে তেতিয়া গোটেই পুষ্টি আৰু যিমানখিনি শৰীৰৰ প্ৰয়োজন সেই সম্পূৰ্ণভাৱে সেই শিশুটোৱে পায় তাৰ পৰা এই শিশুটোক বঞ্চিত কৰিব নালাগে আৰু 6 মাহলৈ সেই শিশুটো সম্পূৰ্ণভাৱে তাৰমানে অন্য খাদ্য খুৱাব নালাগে শিশুটোক মাকৰ গাখীৰে খুৱাব লাগে তেতিয়া কিন্তু অলপ বেলেগ অলপমান তাৰমানে হেৰি কৰিব দিছে বা অলপ গুড়া
পিঠাগুড়ি হওক সেনেকুৱা ধৰণৰ আমি পৰিপুষ্টিৰ লগত সংগঠিত থকা গীত নহয়, এনেই বাৰু গান একেবাৰে মনোৰঞ্জনৰ কাৰণে। এনেই গীত গোৱা মানুহ একেবাৰে নহয় কিন্তু মই। ভুল হ'বয়ে, ভুল হোৱাটো একেবাৰে খটা। মই মানে চেষ্টাহে কৰিছোঁ। এই প্রকল্প
হৈ স্বৰ্গ এই ভাৰতৰ চোতালতে দেশ ৰাখিবৰ সংকট পৰে শিশুৰ শিক্ষা মাতৃৰ শিক্ষা অংগনৱাড়ীৰ আঁচনিতে সংহত শিশু আঁচনিতে সংহত শিশু আঁচনিতে মাতৃৰ গৰ্ভত শিশুৰ স্থিতি হ'ব লাগে হে সচেতন সুস্থ সুগ্ৰহী নাগৰিক পাবলৈ মাতৃয়ে ল'ব লাগে অশেষ যতন সুস্থ সুগ্ৰহী নাগৰিক পাবলৈ মাতৃয়ে ল'ব লাগে অশেষ যতন মাতৃয়ে ল'ব লাগে অশেষ যতন